এতিয়া য়োগা কৰি আহিলোঁ আৰু লগৰজনীৰ লগত এতিয়া আমি অলপ ডাবৰ পানী খাবৰ কাৰণে আহিছোঁ। গৰমত ডাবৰ পানী খুবেই ভাল হয়, এটা ভাল এনাৰ্জি ড্ৰিংক হয়। চ' সেইকাৰণে আমি ডাবৰ পানী খাব লাগে। আৰু কটন কলেজৰ এই জেগাখিনি খুবেই বিখ্যাত হয়। ইয়াতে চব কিমান নাৰিকলৰ এয়া আছে, ডাবৰ পানী আছে। আৰু এই জেগাখিনিত আহি গ'লেই মানে নোখোৱাকৈ যাবৰ মনেই নাযায়। অলপমান খাই গ'লেহে এটা ফ্ৰেছ ফিল হয় আৰু ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। য়োগা কৰি বেষ্ট ড্ৰিংক। আমি প্ৰায়ে আহোঁ আৰু প্ৰায়ে খাওঁ। আজি ভাবিলোঁ ভিউৱাৰ্ছসকলকো এবাৰ দেখাই দিওঁ। আমি য়োগা কৰাৰ পিছত কেতিয়াবা ইয়াতে আহোঁ, তো এবাৰ ভাবিলোঁ। ভালো, ইমান গৰম পৰিছে আজি, বহুত গৰম পৰিছে। ৰ'দ ওলালে ৰাতিপুৱাই, পূৰা ইমান ৰ'দ ওলাইছে। চ' গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমি খাই লওঁ। আপোনাৰ নামটো জনাব। প্ৰণৱ বৈশ্য। আৰু কিমান দিন হ'ল আপোনাৰ এইটো বিজনেছত? মইতো বহুত দিন হ'ল। এয়া আপোনাৰ দেউতাৰ লগতে কৰিছিলোঁ, 7 টকাৰ পৰা বেচিছিলোঁ তাত। 7 টকাৰ পৰা? আপোনাৰ দেউতাই আৰম্ভ কৰিছিল মানে? হয়। আৰু কেনেকুৱা পাইছে এইটো বিজনেছ আপুনি? আজিকালি কিন্তু চেল কম হৈছে আৰু লাভো কম। এতিয়া বহুত দাম বাঢ়ি গৈছে। আগতে লাভো আছিল, ভালে আছিল আগতে, এতিয়া অলপ কমি গৈছে। তথাপিতো চলি আছোঁ আৰু এইটো কৰি। হয়। আপোনাৰ ঘৰ? মই নলবাৰী চামতা। আৰু ইয়াতে ক'ত থাকে? ইয়াতে জালুকবাৰী সতিলাপুৰ। জালুকবাৰীত থাকে। আৰু পৰিবাৰ ইয়াতে থাকেনে আপোনাৰ? পৰিবাৰ মোৰ ইয়াতে। বাকী আপোনালোকে ক'ৰ পৰা আনে মানে ষ্টকবিলাক? আমি ইয়াৰ মাছখোৱাত কিনি কৰিছিলোঁ। তাৰ পৰা আনে। আৰু দাম কিবা বঢ়াৰ সম্ভাৱনা আছে নেকি? দাম এতিয়া নাবাঢ়ে কিজানি, হ'লচেলত কিনাৰ ওপৰত কথা হয় আমাৰ এইটো। কিনা দাম কম হ'লে কেতিয়াবা দাম কমতো বেছি দিওঁ কাষ্টমাৰক। আৰু যেতিয়া কিনা দামটো বাঢ়ে তেতিয়া 50 টকাই লওঁ। হয়। 50 টকাৰ ওপৰত নাবাঢ়ে আৰু 50 টকাটো থাকিব। আৰু মৰ্ণিং চেল কেনেকুৱা হয় এতিয়া? মৰ্ণিং চেল হয় অলপমান, মৰ্ণিং ৱাক কৰা মানুহবিলাকে খায়। হয়। আৰু ইভিনিংটো 5টা পিছত লকডাউনেই হয় আৰু এতিয়া? 4টা বজাত বন্ধ কৰি দিব লাগে। 4টা বজাত বন্ধ কৰি দিয়ে। তো সেইটো হয়, ক'ভিডৰ কাৰণে বিজনেছত অলপ উপায় নাই আৰু। এইটো আৰু যিহেতু চৰকাৰে এইটো দিছে আৰু নিয়মটো মানি চলিব লাগিব। সেইটোৱে। এতিয়া 4টালৈকে পাইছোঁ সেইখিনি সময়, কিন্তু সেইকেইদিন আপোনাৰ 11টাতে বন্ধ কৰিছিলোঁ দোকান। তেতিয়া আৰু বেয়া আছিলে, আমাৰ চেলে নাছিলে তেতিয়া। হয় তাকে। ঠিক আছে, এতিয়া সেনেকৈ আগবাঢ়িব লাগিব আমি সকলোৱে। হয়। হয়, ঠিক আছে, ধন্যবাদ। আৰু গাইজ, মই মোৰ ফ্ৰেণ্ডজনীক ঘৰত থৈ আহিলোঁ। নাৰিকল পানী খোৱা আমাৰ হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ, কাৰণ ঘৰত গৈ বহুত কাম আছে কৰিবৰ কাৰণে। সেইকাৰণে আৰু সকলো ভালকৈ থাকিব আৰু ময়ো ভালকৈ থাকিম। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। প্লিজ মোৰ চেনেলটো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব, যাতে আহিব লগা ভিডিঅ'বিলাক আপোনালোকে চাবলৈ যাতে পাই থাকে। ধন্যবাদ।